हेलो गाइस আজি মোৰ 35টা সাবস্ক্রাইবার কমপ্লিট হৈ গ'ল সেই কাৰণে মই যাতে আচৰিত কথা কম আপোনালোক অলপ ৰহক কি কেতে কেনে কৰে ই 35টা হ'ল নাই ঠিকে মোৰে ভুল এনে 35টা তোৰ হিচাপত তই অলপ বেছি হয় নাপানে অলপমান পাও এতিয়াতো কথাখিনি কবা দিবি নে ৰাইজক ৰাইজ সত্য মানুহকে ৰাইজ বুলি কয় আৰু এটা মোৰ 35টা আছে কথাখিনি কওঁ নেকি মই তো অলপ ধৈৰ্য ধৰ নাই দে কও হয় গাইছ আজি মোৰ 35টা সাবস্ক্রাইবার হ'ল তাৰে খুচিত মই এটা বৰ ডাঙৰ আচৰিত ৰাজ এটা ঘটনা ক'বলৈ ওলাইছো তাৰ মানে কেছটো মই মোৰ জন্ম 2002 চনত কিন্তু মই তাৰে আগৰ দৃশ্য কিছুমান মোৰ মনত আছে মোৰ জন্মটো তেতিয়া হোৱাই নাছিল এগিলা জায়গা মই দেখছো কালি দেখি মই আচৰিত মই বোলো কি কেছ কেনেকৈ দেখলি তই আৰু কালিহে আচৰিত হলি কৈ আছো মই তাৰ মানে কালি 1980 চনৰ চিনেমা এখন চালো অমৰেশপুৰী থকা চিনেমা চাওঁতে মোৰ এটা কথা মনত পৰিল এগিলা জায়গা মই দেখাতে মই ভাবছো এগিলা জায়গাতো মোৰ জন্ম নহৰে মই তেতিয়া জন্মই পোৱা নাছিলো এই জায়গাগিলা দেখিলো মই কালি চিনেমাত দেখি আচৰিত বাপৰে কথাটো হয়নে নহয় তই কচোন বালিজা এনেকৈ হ'লেতো ময়ো দৈত্যৰ বিয়া দেখছো এনেকৈ চাই লাভ নাই বালিজা ফটোত দেখছো সেইকাৰণে তোৰ 35টা সাবস্ক্রাইবার এনে নেকি হয় গাইছ কথাটো বাৰু ঠিকেই কৈছে সি ময়ো নাভাবিলোঁ বাৰু যি নহওক যদি মোৰ এই ঘটনাটো আচৰিত ঘটনাটো শুনি আপোনালোকে অলপ হ'লেও ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি নিদিব নহ'লে মোৰ অলপ ভিউজ হ'ব 100-200 মান হৈ যাব ভিউজ গতিকে শ্বেয়াৰ কৰি নিদিব বাই